তুমি তুমি এনে কেনেকুৱা অনুভৱ ভাও পাঠ কৰি হে গাইজ কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল। আৰু আমি আজি ওলাইছোঁ, ওচৰতে এখন ভাওনা আছে, সেই ভাওনাখন চাই আহিবলৈ ওলাইছোঁ। আৰু আমাৰ লগতে আপোনালোকক দেখাম বুলি ভাবিছোঁ। ভিডিঅ'টো ৰাতিয়ে আৰম্ভ কৰিছোঁ আৰু অলপ যি পাওঁ দেখাম। এতিয়া আমি মানে ওলাইছোঁ, তাকে ভাল পায় বেয়া পায় আপোনালোকেও চাব আমাৰ লগতে আৰু জনাব ন। কেনেকুৱা লাগিব নিশ্চয় ভাওনা? চাই ভাল লাগিব, ভালে লাগিব ন? লগে শিকিছিলোঁ। নিশ্চয় নিশ্চয় নিশ্চয়। তো ব'লক আপোনালোকো আমাৰ লগত। এই পকৰি বনাইছা নেকি? আচ্ছা, খাম ৰ'বা পাছত। তো এনেকৈ আহি আমি পাই গ'লোহি নামঘৰৰ বস্তু। খালি এতিয়ালৈকে নাটক আৰম্ভ হোৱা নাই, পাছত হ'ব, চাম, দেখাম আপোনালোকক, চাই থাকিব। তো এইটোৱে হ'ল নামঘৰ, ইয়াতে হ'ব আজি। এতিয়ালৈকে আৰম্ভ হোৱা নাই, হ'ব আৰু। এতিয়া আমি য'ত পেন কৰি আছে তালৈ গৈ আছোঁ। আহি আছোঁ ৰ'ব। এইবিলাকে ভাও, কোনটো কি ইমান নাজানো, কিন্তু পূৰা পেন কৰি আছে। চাওক আপোনালোকে, পূৰা পেণ্টাৰ লাগি আছে, চব মানে সজাই আছে আৰু মানুহবিলাক চবৰে। এনে আজি ভাও চাব আহিলা? এনে কেনেকুৱা লাগিব আজি চাই? ভাল লাগিব, ভাল লাগিব ন? তো নিশ্চয় আমাৰ ভিউৱাৰ্ছবিলাককো দেখাম কেনেকুৱা লাগে ন, আৰু আমি নিজেও চাম, হয়নে নহয়? এই লগৰ এজন পৰাগ ভূঞা, তেওঁ পাত লৈছে, আমি নাহিলে বোলে তেওঁ নোলাওঁ বুলি ক'লে, সেইকাৰণে আমি আহিছোঁ ন, তেওঁক দেখাম বাৰু। তো দোস্ত ফাইনেলি ৰখি ভাওনা আৰম্ভ হৈছে। এয়া সূত্ৰ ওলাই আছে এতিয়া, চাওক আপোনালোকে। জ্বলিব ধৰিছে।
মোবাইলৰ আহিব জানো আৱাজটো ইমানটো ধুনীয়া মানে মাইকটোৰ ওচৰত ক'লে মানে ধুনীয়াকৈ আহে আকৌ এতিয়াতো সিহঁতৰ ওচৰত দিব লাগিব মাইকটো এইটো বন্ধ কৰি ৰখা। আৰু এক চাট বেয়া হ'ব নেকি কিন্তু থৈও লাভ নাই আজিকালি নকয় নকয় আগৰ ফোনে একো কথা নাই ধৰিব লাগে কি মই কৈছোঁ কোনে কি কৰিব অসম্ভৱ একেবাৰেই অসম্ভৱ নষ্ট হয়ো ইমান অপমান ই কেতিয়াও হ'ব নোৱাৰে জান ললে জানা ওলালে নালোৱা আপুনি যি শাস্তি প্ৰদান কৰে আনন্দমনে কৰিম গ্ৰহণ কিন্তু মই সহ্য কৰি কৈছো বাঘ মনত মই কেতিয়াও বধ কৰা নাই মিছা অপমানে কুলপিত নকৰিব পিতা জানো ডাঙাই এইবিলাক
মোৰ নাম কি? মোৰ নাম এনেকৈ কওঁ নহয় 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 মহাবীৰ কোনে কোনে মোক মাৰিব পাৰে হে মাৰিব আহিছো মই পাগল এনে ভাও কৰি কেনেকুৱা লাগিছে ভাও কৈ ভাল লাগিছে বেয়া লগা নাই বেয়া লগা নাই আৰু অনুভৱ কি পাছলৈ আচলতে অনুভৱটো ভালেই হ'ব যেন পাইছোঁ আৰু আপুনি কি পাঠ কৰিছিলে মই বিজয় সিংহ ভাওনাখনৰ নাম কি আছিলে প্ৰতিহিংসাপুৰৰ প্ৰমাদৰ কৃষ্ণ দৰ্শন এনে 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 কেনেকুৱা অনুভৱ ভাওনাখন কৰি ভালেই লাগিছে ভাল লাগিছে ৰজা হয় আৰু দৈত্য ৰজা দুই এষাৰ ক'ব ভাওনা হৈছে আমাৰ পৰম্পৰা দুবছৰৰ মূৰত আমি বাৰ্ষিক ভাওনা কৰোঁ একদম ইয়াত মানুহ হাজাৰ হাজাৰ উপস্থিত হোৱাৰ পৰা নহওক তাত আমি নৃত্য কৰোঁ গুৰুজনাৰ যি নীতি আদৰ্শ আমি সদায় প্ৰতি ৰাখিবলৈ চেষ্টা কৰোঁ সদৌ অসমবাসীও গুৰুজনাৰ যে সৃষ্টি কৰাদি সদায় সন্মানেৰে জীয়াই ৰখাটো সদৌ অসমবাসী ৰাইজক আঁতৰ অনুৰোধ কৰোঁ নিশ্চয় থেংক ইউ থাকিল আমাৰ দৈত্য ৰজা আৰু দৈত্য ৰজা আচল নাম হ'ল দেৱ এয়া হ'ল দৈত্য সেনাপতি এয়া হ'ল আমাৰ দৈত্য সেনাপতি দুদু ভূঞা মানস ভূঞা হয় নাম অৰিজিনেল কিন্তু এতিয়া চেহেৰা ধৰিব নোৱাৰে আৰু কিন্তু বেষ্ট এনে তোমাৰ অনুভৱ কেনেকুৱা ভাও পাঠ গাই ভালে লাগিছে প্ৰথম কৰিছে আৰু আপোনালোকে চাইও ভাল পাব বুলি ভাবোঁ আৰু আজি ভাওনাৰ ভিডিঅ' ইমানেই আছিল আৰু গোটেইটো বনাব নোৱাৰি দিয়কচোন গোটেই ভাওনাখন যদি ভিডিঅ' বনাওঁ বহুত দীঘলীয়া হৈ যাব গতিকে চবকে অলপ অলপ এনে দেখাইছোঁ তাকে আপোনালোকে যদি চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ কেতিয়াও নাপাহৰিব থেংক ইউ